সন্মুখীন সময় পুত্ৰ শনিৰ অপেক্ষা কৰি আছো মাথো পিতা পুত্ৰৰ মিলন ক্ষণলৈ মেলি দিছো জীৱন ডিঙা সময়ৰ কোবান সোঁতত কোনে জানে কেতিয়া পাম আহাৰ গন্তব্যস্থান মই ভাই দাদা দেবী ও দেবী 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 হে দেবী কোন তোমালোক পরিচয় প্রাপ্তির নাই প্রয়োজন শুনা দেবী মাথো জানি লোৱা এই দুই ভাতৃয়েই তোমাৰ প্ৰণয় পাঠ এনে অবান্তৰ ভাৱনা নাদিবা মনত সূৰ্য পত্নী মই কোন তুমি দেৱী কোৱা কোন তুমি কোন তুমি দেৱী কোৱা কোন তুমি তুমি ছায়া তুমি ছায়া সূৰ্য পত্নীৰ সংজ্ঞাৰ প্ৰতিবিম্ব ছায়া দেৱী তুমি আচৰিত সংগোপনেৰে উপকৃত কৰিছো কিবাদৰে ভেদ কলিৰ ৰহস্যৰ কলা আৱৰণ হে দেৱী নিশ্চিন্ত থাকা তোমার গুপ্ত রহস্য আমি কারো আগত নকরু প্রকাশ কিন্তু তুমি আমাক কি কৰিব লাগিব প্রেম আলিঙ্গন কোন মুখে নিহীন বাক্য তই কৰিলি উচ্চাৰণ দেৱী হ'ব পাৰো সংজ্ঞা দেৱীৰ প্ৰতিবিম্ব ছায়া কিন্তু ময়ো পত্নী বেবসৰুজৰ গুচি যোৱা মোৰ সন্মুখৰ পৰা অগ্ৰসৰ সময় কৰ্তব্যত নিজৰ সাৱধান দেৱী যদিহে প্ৰত্যাখ্যান কৰা তুমি আমাৰ প্ৰেমৰ প্ৰস্তাৱত তেন্তে তোমাক আমি বলপূৰ্বকভাৱে কৰিম হৰণ মাতা কোন কত আছে মাতা দেৱী কিন্তু কোনেও ৰক্ষা কৰিব নোৱাৰে তোমাক এই মালি হুমালিৰ হাতে আছে সেনি সম্পা ও ভাই দাদা বেলি আছে আরে নাসি আছে যৌবনে কইনা দেবী আকু কে ন
ও তুই